এই কজলা তই খাই থাক দেই, আমি এতিয়া মাছ ধৰিবলৈ যাম দেই, তই খাই থাক ওচৰ পৰা আহোঁগৈ, সি যায় নে নাযায় খবৰ এটা লওঁগৈ। মলুৱাকো লগ ধৰি চাব লাগিব, তেতিয়া তিনিটা হ'লে আৰু ভাল হ'ব মাছ ধৰিবলৈ। বতৰটো ভাল, কি কৰা যায় জানো এতিয়া, মাছ পাওঁ নে নাপাওঁ নে। মই পাহৰিছিলোঁ নহয়, জকাইখন লৈ যাব লাগিব। এই মলুৱাটো বা আছে নাই আকৌ, যাওঁচোন তাক মাতি চাওঁগৈ। মলুৱা ঘৰত আছেনে? সিহঁতৰ ঘৰত চোন কোনো মানুহেই নাই হ'বলা, দৰ্জা চৰ্জা লগাই লৈ ক'লৈ গ'লগৈ? পথাৰলৈ গ'ল হ'বলা। এই পথাৰলৈকে ওলাই যাওঁ, তাতে লগ পাম চাগে। মচুৱা তই ইয়াত কি কৰি আছ? কি কৰিবি আৰু, এই মলুৱাক বিচাৰি আহিছিলোঁ, মাছ ধৰিবলৈ যাম বুলি ভাবিছিলোঁ, তোৰ ওচৰলৈ গ'লোহেঁতেন, তোক পিছে ইয়াতে পালোঁ, ভালেই হ'ল। পিছে মলুৱাটো ঘৰত নাই, কি কৰ বাৰু এতিয়া? গাঁৱৰ মানুহবোৰ ওলাইছে মচুৱা মাছ ধৰিবলৈ। সিহঁতৰ লগতে যাব লাগিব, আমি পাছে পাছে যাম আৰু লাহে ধীৰে, আৰু সিহঁতক গৈ থাকক, পানী চানী সিঁচি থাককগৈ দেই। আৰু এই মলুৱাটোক পথাৰতে লগ পাম চাগে, প্ৰথমতে তাৰ ওচৰৰ পৰা আহোঁগৈ, ব'ল। গণেশা, পিছে গাঁৱৰ মানুহখিনিৰ লগত গ'লে জানো আমি মাছ পাম? আমি তিনিটাই নহ'লে বেলেগকৈ ধৰিবলৈ যাওঁ নেকি? ৰকৰা, তই বৰ ৰকৰা হৈ আছো। সিহঁতি মাছ ঘোলা কৰিব, পানীত ধৰি থাকিব, আমি পাৰত দলিয়াই দিলে বুটলিবহে লাগে। ইমান কম কি কষ্টতে আমি মাছকেইটা পাম, তাৰ ভিতৰতে আমি আৰু এটা দুটা ইফালে ফাঁক মাৰিব লাগিব, আৰু কেনিবা লুকুৱাই থ'ব লাগিব ঘাঁহনিৰ মাজত। পাছত গৈ আমি সেইকেইটা লৈ আহিমগৈ, আমাকতো এনেও ভাগটো দিবই। তই আকৌ সেইটোকো বুজি পোৱা নাই নে? ব'ল এতিয়া মলুৱা ওচৰ পাওঁগৈ, ব'ল। মলুৱা, তোক বিচাৰি আমি তোৰ ঘৰ পালোগৈ নহয়, তই আকৌ আহি পথাৰত আছহি হ'বলা। মলুৱা, আমি আৰু গোটেইকেইটাই মিলি মাছকে ধৰিম বুলি ভাবিছিলোঁ। আজি স্কুলো বন্ধ, সেয়াহে আমি গোটেইকেইটাই মিলি পেলাই এই মাছ ধৰিম বুলি ভাবিছিলোঁ। পিছে গাঁৱৰ মানুহবোৰ মাছ ধৰিবলৈ ওলাইছে, সিহঁতৰ লগতে যাওঁ নে আমি তিনিটাই অকলেই ধৰোগৈ, এইটোহে তোৰ লগত কথা পাতিব লাগে। ব'ল, এই গাঁৱৰ মানুহৰ লগতে যাওঁ, আমাৰ অকণমান আৰাম হ'ব, ব'ল। মই সেইটো কথাকে কৈ আছোঁ মচুৱাক, ই আকৌ বুজিয়ে পোৱা নাই। গাঁৱৰ মানুহৰ লগত গ'লে আমি বহুত আৰামত মাছকেইটা ধৰিব পাৰিম। ব'ল, এতিয়া যাওঁ ব'ল। পিতাই, মই আহিলোঁ দেই, সিহঁতৰ লগত মই মাছ ধৰিবলৈ যাওঁ, মোৰ অকণমান দেৰি হ'ব আকৌ। লাহৰি পেহী, মাছ ধৰিবলৈ নাযাওঁ নেকি? পদুমা বকলে সেই দপকা মাৰিলেগৈ, আমি হ'লে ওলালো দেই, তহঁতি সোনকালে ধান চান ৰুই পেলাই আহ। বেদখুৰী, পানী শুকালে আকৌ মাছ নেপাবি পাছত গ'লে, এতিয়াই যাওঁ যদি ব'ল, সোনকালে ধানটো সোনকালে ৰোৱা, নহ'লে আধাতে এৰি থৈ আহ। পখিল নবৌ, আহ, সোনকালে, আমি হ'লে গ'লো দেই, পিছত আকৌ নকবি সৰুকেইটা পালোঁ বুলি। এতিয়া সোনকালে ধানখিনি ৰুই থৈ পতা, বেছিকণ নায়েই তহঁতৰ, অকণমানহে আছে আৰু ৰুবলৈ, আহ। মলুৱা, বেছি তেতলি নাহিবি, বেছি তেতলি আহিলে দুদি খাই পৰিবি আকৌ, চাবি। মই এতিয়া অলপ বহিয়ে ল'ম হ'বলা। মচুৱা, তই কি মুখখন মেলি হাঁহকে চাই আছ? মাছ যদি ওপৰলৈ জপে আৰু দেখি পায় বোলে সেইটো এটা গাঁত বুলি ভাবি পেলাই যদি সোমাই দিয়ে, তোৰ একদম নেলত লাগি ধৰি একদম কেকাই থাকিবি, আকৌ মৰিবিয়ে নহ'লে আকৌ তই। পেটো নেপাবগৈ, ওলাইও নাহিব, লাগি ধৰি মৰিয়ে থাকিবি তই। মুখ জপা, মুখখন জপা কৈছে নহয়, সোনকালে জপাই থ। এই কেটেঙাডালৰ কথা শুন, কঠেশ্বৰ কেটেঙা চালা, খাৱ, বান্ধি ৰখা তলেহে যাওঁ, খাবলৈ আহ, অকল খোৱাটো বেছি জানো তই, হ'লেওচোন মোৰ নিচিনা নুদুকাটো হ'ব পৰা নাই। মুখে কয় আকৌ ডিঙিত মাছ লাগি মৰিবি বুলি। তোক যে একেহে খুন্দাই লুটিয়াই একদম ক'ত পেলাবগৈ ঠিকান নাই, বোকাত সোমোৱাই দিব, গম পোৱা নাই? বকুল গাই, অলপ সোনকালে সিঁচোন, গাঁৱৰ মানুহখিনি আহি পোৱাৰ আগতে আমি মাছকেইটা ধৰি ল'ব পাৰিলে ভাল হ'ব হ'বলা। বকুল, পানী শুকোৱা নাই দেই, একদম এককাল আছে। ময়ো জুখি চাওঁ, পানী কিমান আছে, জুখি চাইছোঁ ইমান সিঁচিলোঁ, তেও যে এতিয়ালৈকে পানী শুকোৱা নাই, কি হ'ব বাৰু কথাটো? মাছবোৰচোন আকৌ টুপুং টাপাংকৈ জঁপিয়াই আছে হ'বলা, সেইকাৰণে ভাবিছিলোঁ শুকাইছে পায়, কিন্তু নাই শুকোৱা যে। একে ঘুচাই এজনী পাৰত পেলালোগৈ দেই, ঐ গণেশ্বৰ, ধৰ। মই এজনী ধৰিব লৈছিলোঁ, নোৱাৰিলোঁ। মচুৱা, তই মুখখন আকৌ মেলিলি হ'বলা, জপা, সোনকালে জপা। দেখিছ নাই, পদুমকাই একে ঘুচাই মাছ মাৰি একেবাৰে পাৰত পেলাই দিছে। কেনেবাকে যদি সেইটো মাছ আহি তোৰ মুখৰ ভিতৰত সোমাই, তই একেবাৰে বাঘ বনি যাবি, বাঘ। কেঁচাই খোৱা মাছ খোৱা বাঘ বনি যাবি, আৰু মাছটোৱে গৈ তোৰ পেটতহে নাচি থাকিবগৈ আৰু এইটো পদুমকাইটো বেলেগ বস্তু দেই, একে ঘুচাই মাছ মাৰি একেবাৰে পাৰত পেলাই দিলে যে। গন্ধেশ্বৰে সেইটো ধৰিব পাৰে নোৱাৰে, সেইটো গন্ধেশ্বৰৰ কথা আৰু। সেই এনেকুৱা যদি 5জনীমান ঘুচা মাৰি পেলাই পাৰত পেলাই দিয়া হৈয়ে যাব। এইডাল মলুৱাডাল পৰি দিলে নহয়, পানীতে ধপুংকৈ মাছবোৰ জঁপিয়াইছিলেহে এটা দুটা,
ইয়াক এই পাৰলৈ দলিয়াই পঠিয়াই দেই পদুম। এই মলবা তই কি মূৰটো কৰি আছিলি? কেনেকৈ আছিলি? ইয়াত যে পিছল খাই পৰিলিহি। মাছ এজনী দুজনী পালোহেঁতেন যদিও এতিয়া নাপাওঁ আৰু। যা পাৰলৈ যা দলি মাৰি দিছোঁ ৰ তোক। এই মলুৱা আকৌ পৰিবলৈ হৈছে নেকি তোৰ? আৰু সেই মাছ খোৱা উত্তৰ দে কি জুপি আছ? ভালকৈ থিয় হৈ থাকিব পৰা নাই। ভালকৈ থাক। পদুম কাই আৰু বকুল কাই পানীত নামিছে নহয়। কিবা এটা কৰিব সিহঁতি। মাছ কেইজনীমান ধৰিলেই হ'ল আৰু গোটেইকেইটালৈ হ'বলেই হ'ল। ঐ বকুল যাওঁ ব'ল। পাৰলৈ যাওঁ, আকৌ দপকা ধৰোঁগৈ। ব'ল নহ'লে আজি পথাৰ ধান নুশুকাই আৰু। ব'ল। ঐ আমি মাছজনী পালং যেতিয়া পলাব লাগে আৰু ব'ল পলাং। এইজনী আমাৰ তিনিটালৈ হৈ যাব। ব'ল একদম তোৰ জয় মাছ একদম গাঁৱত একদম গান গাই যাব পাৰিম এতিয়া আৰু। ব'ল হয় দে বৈ সোনকালে যাওঁ বৈ। একদম মাছজনী আৰু নি কাটি বাচি একেবাৰে পুৰি খাবি আৰু ভাজি খালে বইল কৰি খাবি একদম গাছ টেঙা দি বইলহে কৰিব লাগিব আজি দেই। বৰ ভাল কথা নাই হোৱা নেকি? পদুম কাই আৰু বকুল কাইক আমি ঠগিছোঁ হ'বলা। ইহঁতি আকৌ বৰ কষ্ট কৰি পানীখিনি সিঁচি আছে। আমি আকৌ ওপৰতে গৈ ডাঙৰ মাছজনী বকুল কাই একে ঘুচাই পাৰত পেলাই দিলে আৰু সেই মাছজনী লৈ এতিয়া আমি পলাব লাগিব নেকি? এইটো বৰ ভাল কথা হৈছে জানো গন্ধেশ্বৰ? মলুৱা তই কেতিয়াৰ পৰা হেঁতৰ ফলীয়া হ'লিও? তোক পানীৰ পৰা যেনিবা পদুম কাই বচালি, সেই বুলিয়ে তই হেঁতৰ ফলীয়া হৈ গ'লি নে? আৰু তই কেতিয়াৰ পৰা বাল্মিকী হ'লি? তই আমাৰ লগত থাকিলে আকৌ ৰত্নাকৰ হৈ থাকিব লাগিব। দস্যু ৰত্নাকৰ। ধৰ তহঁতি দুটাই ধৰ। মই পাছে গৈছোঁ বৈ। তহঁতি দুটাই ধৰি লৈ বৈ। মনটো বৰ ফূৰ্তি লাগি গৈছে আৰু দেই। এই গন্ধেশ্বৰ মাজনী লৈ ঘৰলৈ ভাজিও খাম পুৰিও খাম গাছ টেঙা দি বইলো খাম। এই গন্ধেশ্বৰ মলুৱাই মাছ লৈ গ'ল, বকুলে পদুমে দাঁত চেলাই ৰ'ল। সোনকালে আখৰকে গাঁও পাবগৈ লাগিব। গাঁৱৰ পৰা আকৌ ঘৰলৈ যাব লাগিব। জঞ্জাল মহা জঞ্জাল আমি হৈ গ'লো তিনি মহাকাল। আমাৰ পালাত নপৰাই ভাল।